ৰাইজ মাত্ৰ আৰু এটা দিন, তাৰ পাছতে 15 দিন মানৰ কাৰণে শিৱসাগৰত আপোনালোকে মোক নেদেখে আৰু। তো ভাবিলো যোৱাৰ আগতে সস্তীয়া গাহৰি ভাতৰ আৰু এখন হোটেল আপোনালোকক আগবঢ়াই যাওঁ। ইন চাৰ্জ অফ সস্তীয়া গাহৰি ভাতৰ নতুন এটা এপিছডত মই আজি আপোনালোকক লৈ যাওঁ শিৱসাগৰ JN ধাবালৈ। শিৱসাগৰ ৰাষ্ট্ৰীয় ঘাইপথৰ নিচেই কাষতে, মানে একজেক্ট লোকেশ্যন দিব গ'লে দ্বিতীয় অফিচৰ একদম বেক চাইড পৰে। আৰু ইয়াতে গাহৰি ভাতৰ থালি 100 টকা, আৰু ইয়াতে নহয় সকলোবোৰ আইটেম জুইত বনোৱা হয়। মই পিছে আগতেও এদিন ইয়াত খাইছো, খানা বম টেষ্টি হয়। অকল পিছে গাহৰি বুলিয়ে নহয় দেই, হাঁহ আৰু মাছো পায় ইয়াত। পাছে আমি গাহৰি প্ৰেমী যেতিয়া গাহৰিয়ে খাম, আমাৰ পিছে ঠাকুৰে হাঁহ খাইছিলে। আৰু নিৰামিষ খাওঁ বুলি ক'লে 50 টকা। আৰু থালিখনত পিছে গাহৰিৰ লগতে আইটেম কেইবাটাও দিয়ে, ব্ৰকলি ভাজি, বেতগাজৰ ভাজি, বুটৰ ভাজি, বেঙেনা ফ্ৰাই আৰু চাটনি কেইবাটাও আছে। আৰু মই জানো মোৰ এনেকুৱা এপিছডবোৰ আমাৰ গাহৰি প্ৰেমীৰ ল'ৰাবোৰে খুব ভাল পায়। ছোৱালীবোৰৰ কথা মই নকওঁ বাৰু, চবতে এডজাষ্ট কৰিব নোৱাৰে তেওঁলোকে, কিন্তু আমাৰ ল'ৰাবোৰৰ কেছ নাই। হোটেলখন দেখিবলৈ কেনেকুৱা হয় সেইটো মতলব নাই আমাৰ, কম দামত তৃপ্তিৰে খাব পাব লাগে। মুঠতে খানা মেটাৰ কৰে আমাৰ কাৰণে। আৰু এইখন হোটেল পিছে মোক আমাৰ জপৰাই চিনাকি কৰাই দিছিলে। মুঠতে 100 টকাত টিপটপ একদম। মোৰ বাইকখনৰ নামটো কালি বুলি চবেই জানে, তো ভাবিলো আজি আপোনালোকৰ আগত একেবাৰে নামকৰণ কৰিয়ে দিওঁ। আৰু দ্বিতীয় অফিচৰ ওচৰতে আমাৰ এই জপৰাহাটৰ গ্ৰাফিক্স চেণ্টাৰখন আছে। বাইক, স্কুটি, গাড়ী সকলোবোৰৰ গ্ৰাফিক্স যদি আপোনালোকে কৰো ভাবে দেন আপোনালোকে ইয়ালৈ আহিব পাৰে দেই। আৰু এইফালে মোৰ বাইকৰ নামো বনি ৰেডি হৈ গ'ল। ইয়াৰ দোকানখন বাৰু ভালকে এদিন মই দেখাই দিম, আজি থুলমূলকে দেখাই থৈছো আৰু এয়া মোৰ কালি।